Aronre pen kepon 6 ton sose kaipho ahen-up ingnam raikom saikhi atum pen kenep dung. Dong mukak police station kaparlo pai ni phaing kora ka thom ani ka sampor phai truck apor malom samelang supen Guwahatian thangalo aron chokle mabi pin pen ihuma truck e pang theka phai AS01 GC 33686 ton sose kaipho ahen-up kanghupon pa birtalong si dong mukak ingnam raikom saikhi atum pen adiman pali dundu laso pen kuruk dun pen nebingnang pon check sagari tamim methanga sa hemarong an one dead si arona ting pen ada en pon si ingsai pondu alang letum thangnat ke choklim alu abi pin pen hen-up ke pon ki ingnam raikom saikhi atum pan lang production si mandu ingnam raikom saikhi atum pen ang thanduna teng protang te Aronre pen kanghupon ato phan ki arona teng pen ingsai ponang kokpo lason si arlong kanghula pen thengpi kanghwa to phanta arona teng pen sodak pen ingsai pon pola pen kenep ponlong ta to phanta ingsai ponlu puta ingnam raikom saikhi atum pen ang than pachini dun dong mukak pen Daniel sontimung nang kilo abirta malong news প্রায় 6:30 মানত আমি অফিসতে কাম কৰি আছিলোঁ তো আমাৰ সামেলাংসু ভিতৰত গেটত ট্ৰাক এখন আহি পায় তেওঁলোকে তাৰ পৰা আমাক ফোন কৰে যে এখন ট্ৰাকত বাঁহ গজালি ভৰাই লৈ আহিছে কোনো কাগজ পত্ৰ নাই কি কৰিম তো আমি লগে লগে ট্ৰাকখন তাতে ৰখিব দি পেলাই আমাৰ ইয়াৰ পৰা পেট্ৰলিং পাৰ্টি আমি পঠিয়াই দিলোঁ আৰু আমাৰ পেট্ৰলিং পাৰ্টি তাত গৈ পালে পোৱাৰ পিছত চেক কৰিলে তাত কোনো কাগজ পত্ৰ নাছিলে তাত তো আমি গাড়ীখন চিজ কৰি পেলাই ইয়ালৈকে লৈ আহিলোঁ আৰু আজি গাড়ীখনৰ অফেন্স ৰিপৰ্ট বনাই আমি ডিপুলৈ পঠিয়াইছোঁ তাত তেওঁলোকে ফাইন ইত্যাদি ভৰি কৰি লৈ পেলাই ৰিলিজ কৰি আনিলে তেতিয়াহে আমি ৰিলিজ দিব পাৰিম কিমান টকা হ'ব ছাৰ এইটো ট্ৰাকত বাঁহৰ গজালি তেনেকৈ আমাৰ চিডিউলত কোনো ৰেট নাথাকে তো আমি বজাৰ মাৰ্কেটত চাই পেলাই পাৰ কেজি হিচাপত আমি 10 টকা ৰেট ধৰি দিছোঁ আৰু ট্ৰাকখনত প্ৰায় 6 টন মাল মানে 6000 কেজি মাল আছে সেইটো হিচাপত 60,000 টকা মান হৈছে আপোনালোকে সোধাৰ পিছত ক'ত ল'ব বুলি কৈছিলে ছাৰ তেওঁলোকে গুৱাহাটীলৈ লৈ যাম বুলি কৈছিল আমি আমাক এতিয়ালৈকে জনোৱা নাই গুৱাহাটী বুলিয়ে কৈছে ৰেঞ্জত আমি সদায় ৰাতি ইণ্টেনচিভ পেট্ৰলিং ডিউটি প্ৰায় কৰি থাকে আমাৰ পেট্ৰলিং পাৰ্টি ছেপাৰেটকৈ ৰাখি থোৱা আছে গাড়ী দি তেওঁলোকে সদায় পেট্ৰলিং কৰিয়ে থাকে তো আমি এইকেইদিনতে কাঠৰ গাড়ী এটা লগতে পাথৰ গাড়ী এটাও আমি ধৰিছোঁ তো কাঠৰ গাড়ীটো ভেলুঘাট ছাইডৰ পৰা ৰাতি আহি আছিলে প্ৰায় 9:30 10টামান বজাত আমি ইনফৰ্মেশ্যন পাওঁ আমাৰ পেট্ৰলিং পাৰ্টিৰ লগে লগে পঠাই দিয়া হয় তাৰপিছত লগে লগে গৈ তেওঁলোকে ট্ৰাকো পালে ট্ৰাক পাই তাৰপৰা লৈ আহিলে সেইটোও আমাৰ অফেন্স ৰিপৰ্ট হ'ল মানুহখিনি আমাৰ ইয়াতে ইণ্ডেণ্টিমেণ্টত চহী কৰি জিম্মাত দিয়া হৈছে আৰু কেছখন পঠিয়াই দিয়া হৈছে ওপৰলৈ তো পাথৰ গাড়ীখনো ঠিক তেনেকৈ 14 তাৰিখে আমি পালোঁ পাৰপৰা গেটৰ পৰা তেওঁলোকৰো কাগজ পত্ৰ নাছিলে আমি উঠাই আনিলোঁ উঠাই অনাৰ পিছত অফেন্স কৰিলোঁ সেইটো কৰি পেলাই Nang kelang bom lagi malong news 24/7 hampang aparman klar da kabirta